হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া হৈছে ৰাতিপুৱাৰ সময় আৰু আজি হৈছে ৰবিবাৰ। এই কেইদিনমান ধৰি মই বহুত বেছি ব্যস্ত, সেইবাবে ভিডিঅ'বোৰ ৰেগুলাৰ দিবই পৰা নাই। ৰেগুলাৰটো বাদেই দিয়ক, 3-4 দিনৰ পিছতে এটা ভিডিঅ' দিয়া হৈ আছে মোৰ। আৰু মই দুদিনমানৰ পৰা ভাবি আছোঁ যে মোৰ নতুন ঘৰখন শাশুমাৰ ঘৰত মই এতিয়ালৈ ঘৰুৱা ব্লগ এটাও দিয়াই নাই। গতিকে আজি মই এটা ভাবিছোঁ যে ঘৰুৱা ব্লগ দিওঁ, একদম চিম্পুলকৈ, যে ঘৰতনো দিনটো কেনেকৈ কি কৰি কটাওঁ। আৰু ছানডে আৰু বাকী বাৰকেইটাত বাৰু অকণমান ৰুটিনটো বেলেগ হয়, কাৰণ ছানডে যিহেতু মিষ্টাৰ বা ইহঁতে ঘৰত থাকে, গতিকে টাইমটো অলপমান ইফাল সিফাল হয়। তথাপিতো আপোনালোকক দেখাওঁ ৰাতিপুৱাৰ পৰা। গা পা ধুই আহি মন্দিৰত সেৱা কৰি ৰুমতো ধূপ জ্বলালোঁ। তাৰপিছতে এয়া বিচনা পাৰিলোঁ, বিচনাখিনি ঠিক ঠাক কৰিলোঁ, গোটেই ৰুমটো ঠিক ঠাক কৰিলোঁ। ইফালে ষ্টাডি টেবুলখনো অলপমান ঠিক ঠাক কৰিলোঁ। মই ঘৰ দুৱাৰ ঠিক ঠাক কৰাৰ পিছতে এইফালে মিষ্টাৰেও খেলি আহি পালে। মিষ্টাৰে ৰাতিপুৱা সদায় ক্ৰিকেট খেলিবলৈ যায় আৰু আজি ছানডে বুলি অকণমান দেৰিলৈ খেলিলে আৰু লগত লৈ আহিলে চিংৰা। এইফালে টিকুৰ কিন্তু ছানডে মনডে বুলি একো নাই, তাৰ বাৰু সদায় ৰুটি একে। ডক্তৰ মানুহৰ আৰু ছানডে মনডেনো কি আছে। বেচেৰাটোক লৈ কিনে চিংৰা আনিছিলে, কিন্তু চাহ খাবৰ টাইম নাই, সেইবাবে ভাতেৰে খালে আৰু চিংৰাটো। তাৰপিছত তাক খেদাই আমি চাহ বহালোঁ গোটেইকেইটাৰ বাবে, মা দেউতা মিষ্টাৰ মই। আৰু এয়া প্ৰথমতে লাল চাহ একাপ খাই ল'লোঁ গোটেইকেইটাই। আৰু আমি পিছে ৰাতিপুৱাতে আজি চিংৰা খাই দিলোঁ। ৰাতিপুৱাই বাৰু চিংৰাটো খাব নালাগে, তথাপিতো কৈছিলে নহয় আৰম্ভণিতে যে ছানডে দিনা অকণমান ৰুটিনটো বেলেগ হৈয়ে যায়, কিন্তু যদি অফিচ থাকিলে হয় তেনেহ'লেতো ভাতেই হয় বাৰু ৰাতিপুৱা। আজি অকণমান আৰু বেলেগ হৈ যায়। এইফালে মিষ্টাৰেও বহুত ব্যস্ত, তেওঁ অফিচৰ কাম কৰাৰ লগতে নিজৰো পাৰ্চনেল কিবা কিবি এনেকৈ কাম চলি আছে। আৰু এইফালে আমি এতিয়া মজাকৈ চাহ খাব ধৰিলোঁ। চাহ খাই উঠি অকণমান কাপোৰ ধুব লগাও আছিলে, সেইখিনি মেচিনত দিলোঁ। মেচিনত কাপোৰখিনি হোৱা মই অকণমান ফ্ৰী টাইমখিনি ভাবিলোঁ যে আজি অকণমান মেচিনতে বহোঁ, ব্লাউজ চিলাব লগা আছে। ফ্ৰী টাইমখিনি আৰু এইটো কাম কৰি মই ভাল পাওঁ যিহেতু, আৰু ইয়াতো সেইটো সুবিধা পাইছোঁ। যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই আহিছে তেওঁলোকেতো গম পায়ে বাৰু মই মেচিনত কাপোৰ চিলাওঁ বা আগতেও চিলাই আহিছিলোঁ। আগতেতো মই ব্লাউজ কাটা বা এনেকুৱা কিবা কিবি মেচিনত চিলোৱা বস্তুৰ ভিডিঅ' দিছিলোঁ, কিন্তু এতিয়া হোৱা নাই বহুত দিন দিয়া। এইফালে ব্লাউজ চিলাই আছিলোঁহে, তাৰপিছতো আহিলে কাপোৰৰ বেপাৰীজনো। সেই কাপোৰবোৰ বহুত বেছি ধুনীয়া, নৰখাকৈ থাকিব নোৱাৰিলোঁ আমি দুযোৰ ৰাখিয়ে দিলোঁ আৰু। তাৰপিছতে এইফালে মাও পাকঘৰত সোমালে, ময়ো বোলো পাকঘৰত সোমাওঁ আৰু দুপৰীয়াৰ টাইমত। এইফালে মায়ে চব্জি এখন বনাই আছিলে আৰু মই এয়া মাছ ফ্ৰাই কৰোঁ এতিয়া। এয়া মাছ ফ্ৰাই কৰিলোঁ যে এতিয়া এখনতো আঞ্জা বনাব লাগিল, আৰু আঞ্জাখননো কি বনাওঁ সেইখনে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া আদা নহৰু দি দিলোঁ আৰু লগতে দিলোঁ ভেদাইলতাৰ পাত। এইখিনি গোটেইখিনি মিক্স কৰি পিচি ল'ম। আৰু এইফালে প্ৰথমতে বইল হৈ দি থাকিব দিছিলোঁ কঁঠালৰ গুটি আৰু আলু। আৰু এইটো টাইমততো ঢেৰ কঁঠাল, গতিকেতো কঁঠালৰ গুটিৰ আঞ্জাটো লাগিবই, আৰু এইটো আমাৰ ফেভৰেটো। মাছ ফ্ৰাই কৰি ৰৈ যোৱা তেলখিনিতে গোটা জিৰা, তেজপাত, জলকীয়া, পিঁয়াজ গোটেইখিনি দি অকণমান আকৌ ফ্ৰাই কৰি ল'লোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰা হোৱাৰ পিছত ইয়াত এতিয়া আমি বইল কৰি থোৱা আলু আৰু কঁঠালৰ গুটিখিনি দি দিম। তাৰপিছতে এইখিনি গোটেইখিনি এতিয়া একদম ভালকৈ ফ্ৰাই কৰিম, ৰংচোৱা নোহোৱালৈকে ফ্ৰাই কৰি আছোঁ। আৰু ইমানখিনি গৰম দিছে, বাপৰে বাপ। এখন আঞ্জা ৰান্ধিব লাগিলে এনেকুৱা লাগে 3-4খনমান আঞ্জা ৰান্ধিলোৱে নেকি। এইফালে দেখিছেনে কালাৰটো একদম ৰংচোৱা হৈ গৈছে। এখনত মই একদমেই বেছি মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ বহুত বেছি গৰম, বেছি মছলা খোৱাটো ভাল নহয়। গতিকে এয়া জিৰা অকণমান, ধনিয়া অকণমান, নিমখ হালধিটো সোৱাদ অনুসৰি থাকিবই। মছলাখিনি দিয়া হোৱাৰ পিছতে অকণমান ফ্ৰাই কৰি আকৌ এয়া পানী অকণমান দি দিলোঁ। আৰু দেখিছেনে কি ধুনীয়া দেখা হৈছে কালাৰটো। আৰু এইখন চব্জি কৰিও খাব পাৰে, আমি পিছে আঞ্জা কৰি খাম যিহেতু ভেদাইলতা পতিছোঁ। গতিকে এতিয়া সেইখিনি আমি ঢালি দিম, যিখিনি পেষ্ট কৰি থৈ দিছিলোঁ ভেদাইলতাৰ, আদা নহৰু পেষ্ট। তাৰপিছতে এটা জোখত পানী দি দিলোঁ, যিমানখিনি প্ৰয়োজন সিমানখিনি পানী দি দিলোঁ। এতিয়া উতলিবলৈ বাবে ৰাখি দিছোঁ, আৰু লগতে দি দিছোঁ ফ্ৰাই কৰি থোৱা মাছখিনিও, কাৰণ এইখন হ'ব এখন মাছৰ আঞ্জা। এইখন আঞ্জা বনাবলৈ একদমেই ইজি, একো কষ্ট নাই, কিন্তু খাবলৈও বহুত টেষ্টি হয় আৰু হেল্থৰ কাৰণেও ভাল, কাৰণ ভেদাইলতাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছিয়ে ভাল। আঞ্জাখন হৈ যোৱাৰ পিছতে বহুত বেছি গৰম উঠিলে মিষ্টাৰক ক'লোঁ যে ডাব নাৰিকল আছেচোন কাটা, সেইকেইটাই খাওঁ। আৰু এয়া ডাব নাৰিকল উলিয়াই আছে, সেইখিনিয়ে খালোঁ। সঁচাকৈ বহুত বেছি মজা লাগিলে খাই।
আৰু মাছৰ লগত আমাৰ কিন্তু পেটুখিনি পেলাই নেদে, কাৰণ পেটুখিনিও আমাৰ সকলোৰে ফেভৰেট। আৰু এতিয়া এয়া পেটুখিনিও ভাজিলোঁ। পেটুখিনি বাৰু ৰেচিপি মই তেনেকৈ দেখুওৱা নাই আপোনালোকক, জাষ্ট দেখাই দিছোঁ যে কি বনাইছোঁ, কাৰণ ইয়াত বেলেগ একো দিয়া নাই। তেলতে আদা, নহৰু, জলকীয়া, পিঁয়াজ গোটেইখিনি দি পেটুখিনি অকণমান ভাজি লৈ তাত ভাত কেইটামান দি দিছোঁ, আৰু সেইখিনি আকৌ এবাৰ ভাজি লৈ ভালকৈ তাৰপিছত ৰেডি হৈয়ে গ'ল। আৰু এইফালে বনাইছে মায়ে কলডিল, গতিকে এয়া কলডিলো ভাজি ভল এখন, এইফালে ভাত হৈ গৈছে। গতিকে আজি এইখিনিয়ে বাৰু ভাতৰ দুপৰীয়াৰ আইটেম। কেইদিনমান আগতে মই এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ আইচক্ৰীম বনোৱা, আপোনালোকে হয়তো বহুতে চালে। আৰু এয়া বহুত বেছি গৰম উঠিছে, ভাত বনোৱা হোৱাৰ পিছত এটা বোলো আইচক্ৰীম ওলাই খাওঁ, আৰু মিষ্টাৰ আছে যিহেতু অকলে খাম নে, তেওঁকো এটা দি দিওঁ। গুড ইভিনিং গাইজ, এয়া হৈছে গধূলিৰ টাইম। দুপৰীয়া ভাত পানী খাই আমি শুই গ'লোঁ আৰু এতিয়া সাৰ পালোঁ। এইফালে মিষ্টাৰে দুপৰীয়া কৈ থৈছিলে যে গধূলি এবাৰ ওলাই যাম আৰু ছানডে বুলি, গতিকে এয়া ৰেডি হ'লোঁ ফটাফট। ৰেডি হৈ এতিয়া এপাক এনেই আৰু অকণমান ফুৰি আহোঁ ছানডে বুলি। আৰু এনেহে ওলাই আহিছোঁ। বৰ্তমানলৈ একো প্লেনিং নাই যে আমি ক'লৈ গৈ আছোঁ। তাৰপিছতে গৈ মিষ্টাৰে ক'লে যে বেলেগনো ক'ত যাওঁ, ব'লা চানমাৰী ব্ৰিজলৈয়ে যাওঁ, তাতে অকণমান খোজকাঢ়োঁ। ময়ো ক'লোঁ আৰু হ'ব ব'লা, বেলেগ ঠাইনো কি আছে, মিষ্টাৰ য'ত থাকে তাতেই ভাল লাগে বাৰু। আৰু এয়া আমি দুইটাত লৈ ল'লোঁ। এনেই খোজকাঢ়িম নে, সেই দুটা খাই খোজকাঢ়িলে ভাল লাগিব। আৰু সঁচাকৈ বহুত বেছি টেষ্টি আছিলে। ব্লেক মছলা লৈছিলোঁ মই, বহুত বেছি মজা আছিলে, য়াম্মি একদম। কেতিয়াবা এনেকৈ গধূলিৰ টাইমত অকণমান ওলাই আহি দুয়োটাই অকণমান এনেকৈ ফুৰি, ক'তো ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বা পাৰ্কলৈ নহয়, এনেকৈ জাষ্ট অকণমান ৰাস্তাই হ'লেও ফুৰি হ'লেও ভাল লাগে বাৰু। যি কি নহওক, আমি তাতে অকণমান টাইম থাকি তাৰ পৰা ওলাই দিলোঁ। তাৰ পৰা ওলাই আমি তাৰে ওচৰতে থকা দা ম'ম' কিংকত আমি ম'ম' খাব সোমালোঁ। আৰু সঁচাকৈ তাৰে ম'ম'কেইটা বহুত বেছি টেষ্টি আছিলে খাবলৈ, বহুত বেছি ভাল লাগিলে। তাৰ পৰা আমি সোমালোঁ এখন কাপোৰৰ দোকানত, ঘৰত পিন্ধাৰ বাবে কিছুমান চিম্পল কাপোৰ কিনিব লগা আছিলে। আৰু এয়া চাই তাৰ পৰা দুটা লৈ ল'লোঁ। তাৰপিছতে এয়া ঘৰলৈ আহিলোঁ। ঘৰ আহি পাই এইফালে মায়ে আম কাটি আছে, আম খালোঁ। তাৰপিছতে এইবাৰ মিষ্টাৰে সোমাই গৈছে পাকঘৰত। আমি নাহোঁতে মায়ে বুটৰ দালি বহাই থৈ দিছিলে, এইফালে মিষ্টাৰে এতিয়া এইখিনি ৰান্ধি থয় বোলে। কিন্তু আমি আহোঁতে মাংস লৈ আহিলোঁ, গতিকে এইখনতো আৰু নৰন্ধাকৈ থাকিব নোৱাৰি, গতিকে এইখনো হৈ থাকিলে আঞ্জা। মই এইফালে এতিয়া বনাম ৰুটি আৰু মিষ্টাৰে বনাব মাংসখিনি। গতিকে এয়া মই ৰুটি বনাই আছোঁ। মই পাকঘৰত ৰুটি বনাই আছোঁ আৰু মিষ্টাৰে বাৰু বাহিৰত আছে। মোৰ ৰুটি বনোৱা হৈ গ'ল, সেইফালে মিষ্টাৰে বাহিৰত মাংসখিনি বনাই আছে। মিষ্টাৰৰ হ'লনে নাই চাওঁ এতিয়া। মই বাৰু ৰেডি, মোৰ ৰুটি ৰেডি হৈ গ'ল। তোমাৰ ৰেডি হ'ল না? মই ফাৰ্ষ্ট যিকোনো বেছিকৈ দিয়া বেছিকৈ বঢ়িয়া। ৰাতিৰ খানা পিনা হৈ গ'ল আৰু এতিয়া আৰু ভিডিঅ'টো শেষ কৰোঁ। আজি ৰবিবাৰৰ দিনটো ঘৰত কিনো কৰিলোঁ, কি কৰিলোঁ, একদম ঘৰুৱা ব্লগ এটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে একদম কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব। আৰু যদি এনেকুৱা ঘৰুৱা ব্লগ আপোনালোকে চাব বিচাৰে সেইটো কমেণ্ট কৰি জনাব, কাৰণ বিয়াৰ পিছত এইটো এনেকৈ ঘৰুৱা ব্লগ ফাৰ্ষ্ট দিলোঁ আৰু বাৰু দিম। আজি ছানডে বুলি অকণমান ৰুটিনটো বেলেগ হয়, আৰু অফিচ বা কলেজ, মোৰ কলেজ থকাৰ দিনা কেনেকুৱা হয় বা মিষ্টাৰে অফিচ যোৱাৰ টাইমত কেনেকুৱা কি হয়, বহুত বেছি দৌৰা দৌৰি হয় সেইদিনা বাৰু। গতিকে সেইবোৰ যদি আপোনালোকে যদি ডেইলি ব্লগত চাবলৈ বিচাৰে মোক কমেণ্ট কৰি জনাব। গতিকে আজিৰ এইটো ভিডিঅ' আছিল ইমানেই। আজিলৈ বাই বাই।